কবিতাৰ শিৰোনাম ময়ো বুঢ়া হম এদিন। লিখক অমৰনাথ। আবৃত্তিকাৰ অৱনী কলিতা। সংগীত ব্যৱস্থাপনা দীপজ্যোতিনাথ। জীৱনটো এখন জীৱন্ত নাটক। আমিবোৰ ভাৱৰীয়া মাত্ৰ। চকুৰ পলকতে ইটোৰ পিছত সিটো দৃশ্যৰ জৱনিকা পেলাও। ভাবিলে কিবা ভয়া কম্পমান হৈ নিথৰুৱা হৈ পৰো। কি কৰো কি নকৰো ভাবি ভাগৰি পৰো। সত্যটো স্বীকাৰ কৰিবই লাগিব। এনেকৈ শেষ হৈ যাব এটি জীৱনৰ প্ৰেক্ষাপট। এই দিনটোলৈ ভাবি চাইছো, যিদিনাখন মই বুঢ়া হৈ পৰিম, সকলোৱে মোক লেই চেই কৰিব। কাষত যেতিয়া আপোনজন নাথাকিব, সকলো শেষ হৈ যাব। জীৱন নাটৰ অন্তত চকুৰে মনিব নোৱাৰিম নতুন সভ্যতা। সভ্য সমাজৰ অসভ্য আচৰণে গ্ৰাস কৰিব মোৰ এই অন্তিম সময়ক। এই পৃথিৱী হৈ পৰিব মোৰ বাবে নৰক যান্ত্ৰণা। তথাপিতো এৰি অহা স্মৃতিৰ টুকুৰাই খুন্দা মাৰি ধৰে মোৰ মানস প্ৰতত। এই স্মৃতিবোৰ বুকুত বান্ধি জীয়াই থাকিব লাগিব জীৱনৰ সেই অন্তিম সময় যৱনিকালৈ। অন্তিম সময় যৱনিকালৈ।